हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल माँ माने आज माटीमाहर दाली और क्या सेनेक बनाब कले कि तुम एटा यूट्यूब भिडिओ बनाई लो यूट्यूब दी दिबा तार कारण मैं खाजू गलो बनाब कारण चाওক कि बनाई कि बनाबा आज আজি ইয়া মাটিমাহৰ দালি বকা কোমোৰা দালি দি বনাম আৰু ইয়া ডাঠা আৰু মানে ঘৰুৱা ঘৰৰ ডাঠা ইয়া মানে অলপ চচৰি বকা কোমোৰা দি মাটিমাহৰ দালি বনাম ভাল লাগিব নহ'লে খাই তাতে এতে মোৰ আইতা হয় ওচৰ চুবুৰী আইতা পাৰ্বতী আইতা মা কোমোৰা কাটি আছে আৰু আমাৰ আইতা চাওক বহি আছে মোক চাই আছে মাটিমাহৰ দালি মোৰ ফেভৰেট দালি হয় এইটো মাটিমাহ মই বহুত খাই ভাল পাওঁ ভাজি বনাইছোঁ মাটিমাহৰ দালি ভাজি বনালে ধুনীয়া লাগে খাই যাব মাটিমাহৰ দালি এনেকৈ বনাবচোন ভাজিছোঁ ভাজি ধুই ভাজি বনাবচোন ধুনীয়া সোৱাদ হয় দালি দিলোঁ এই দালিকণ ধুই ল'লোঁ ভাজিছিলোঁ ধুলোঁ এতিয়া বহাই দিম আৰু দিলোঁ এতিয়া কোমোৰা দিম কাটি আছোঁ কোমোৰাটো কাটা হ'লে দি দিম এতিয়া কোমোৰাখিনি দিলোঁ দালি কি কোমোৰা বকা কোমোৰা এয়া নিমখ দিলোঁ সোৱাদ অনুযায়ী খাই কলৰ বাকলি হয় ভীমকলৰ বাকলি এই খাৰ মানে মাটিমাহৰ দালি বনালে অলপ খাৰ দিলে ভাল হয় আৰু গলি যায় কটকলিত আৰু খাৰ খাব লাগে এইটো কলৰ খাৰ খালে ভালহে দিওঁ অলপমান আৰু নহৰু থেতেলাই চম্ভাৰত দিম অলপমান কেঁচা আদা মানে উতলত দিলে সোৱাদটো বেছি ভাল হয় দালিখনত আৰু এইখিনি চম্ভাৰত দিম আদা নহৰু এয়া জলকীয়া শুকান জলকীয়া কেঁচা জলকীয়া দুটামান আৰু আদা অলপমান নহৰু কেইটামান দিম চম্ভাৰ দিম এতিয়া তেল দিলোঁ পাঁচফোৰণ দিলোঁ শুকান জলকীয়া তেজপাত নহৰু আদা এয়া ঢালি দিলোঁ খাব লাগে ন দালি গৰমৰ কাৰণে বহুত ভাল পেট ঠাণ্ডা হৈ যায় আৰু বকা কোমোৰাটোও খাব লাগে বকা কোমোৰাটো আমাৰ বহুত ভিটামিন আছে ডাঠা আলু আৰু পিঁয়াজ গৰম তেল এতিয়া মই ইয়াতে ডাঠা কিনে অলপমান তিয়াই থৈ দিছিলোঁ এনেকৈ থ'লে মানে বস্তুটো ভাল হয় গলি যায় অকণমান পানী দিলোঁ ডাঠা আলু চচৰি হৈ গ'ল